Hello friends, welcome to the channel. World Geography এটো second video. এই ভিডিঅ'টো World Geography খুব ইম্পৰ্টেন্ট 30টা MCQ লৈ আহিছো যিখিনি 29 তাৰিখৰ পৰীক্ষাটোৰ বাবে খুব ইম্পৰ্টেন্ট হ'ব। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু যদি ভাল লাগে লাইক কৰি দিব আৰু লগৰ বন্ধু-বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব। আৰু লগতে কমেন্ট কৰি জনাবলৈ নাপাহৰিব। আৰু চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে বলকচোন MCQ খিনিৰ মাজলৈ যাওঁ। আজিৰ ভিডিঅ'টোৰ প্ৰথমটো কোৱেশ্চন হৈছে What percentage of Earth's surface area is covered by land? পৃথিৱীৰ পৃষ্ঠভাগৰ কিমান শতাংশ মাটিৰে আবৃত? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব 29%, 29%, বাকি 71% পানীৰে আবৃত। দ্বিতীয়টো প্ৰশ্ন হৈছে Which of the following determine the boundary between North America and South America? উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা মহাদেশৰ মাজৰ সীমা কিহে নিৰ্ধাৰণ কৰে? ইয়াৰে অপচনখিনি আছে মেডিটেৰিয়ান সি, ৰেড সি, পানামা কেনেল এণ্ড সাউথ আটলান্টিক অ'চিয়ান। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব পানামা কেনেল। 3 নম্বৰ কুৱেশ্যনটো হ'ল হুইচ অফ দ্য ফলোয়িং ডিটাৰমাইন দ্য বাউণ্ডেৰী বিটুইন এছিয়া এণ্ড ইউৰোপ? এছিয়া আৰু ইউৰোপ মহাদেশৰ মাজত সীমা কিহে নিৰ্ধাৰণ কৰিছে? অপচনখিনিত আছে ৰেড সি, মেডিটেৰিয়ান সি, ইউৰাইল মাউণ্টেইন আৰু নান অফ দ্য এবভ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ইউৰাল মাউণ্টেইন। ইউৰাল মাউণ্টেইনে এইটো মেপখনত দেখিছে এছিয়া আৰু ইউৰোপক পৃথক কৰিছে। 4 নম্বৰ কুৱেশ্যনটো হ'ল মাডাগাস্কাৰ ইজ লোকেটেড ইন হুইচ অ'চেন? মাডাগাস্কাৰ কোনখন মহাসাগৰত অৱস্থিত? অপচনখিনিত আছে পেচিফিক অ'চেন, আটলান্টিক অ'চেন, আৰ্কটিক অ'চেন নে ইণ্ডিয়ান অ'চেন। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ইণ্ডিয়ান অ'চেন। 5 নম্বৰ কুৱেশ্যনটো হ'ল মাৰিয়ানা ট্ৰেঞ্চ ইজ লোকেটেড ইন হুইচ অ'চেন? মাৰিয়ানা খাট কোনখন মহাসাগৰত আছে? অপচনখিনিত আছে ইণ্ডিয়ান অ'চেন, পেচিফিক অ'চেন, আটলান্টিক অ'চেন আৰু নন অফ দ্য এবভ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব পেচিফিক অ'চেন। এইটো হৈছে পৃথিৱীৰ ভিতৰত সকলোতকৈ ডিপেষ্ট মানে সকলোতকৈ গভীৰ খাট হয়। 6 নম্বৰ কুৱেশ্যনটো হ'ল বেৰিং চি ইজ লোকেটেড ইন হুইচ অ'চেন? বেৰিং সাগৰ কোনখন মহাসাগৰত অৱস্থিত? পেচিফিক অ'চেন, আটলান্টিক অ'চেন, ইণ্ডিয়ান অ'চেন, নন অফ দ্য এবভ। শুদ্ধ উত্তৰটো হ'ব পেচিফিক অ'চেন। 7 নম্বৰ কুৱেশ্যনটো হ'ল হুইচ অফ দ্য ফলোয়িং ডিটাৰমাইন দ্য বাউণ্ডেৰী বিটুইন ইউৰোপ এণ্ড আফ্ৰিকা? ইউৰোপ আৰু আফ্ৰিকা মহাদেশৰ মাজৰ সীমা কিহে নিৰ্ধাৰণ কৰিছে? মেডিটেৰিয়ান চি, ৰেড চি, ইউৰাল মাউণ্টেইন নে নন অফ দ্য এবভ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব মেডিটেৰিয়ান চি। 8 নম্বৰ কুৱেশ্যনটো হ'ল হুইচ অফ দ্য ফলোয়িং ডিটাৰমাইন্স দ্য বাউণ্ডেৰী বিটুইন এছিয়া এণ্ড আফ্ৰিকা? এছিয়া আৰু আফ্ৰিকা মহাদেশৰ মাজত সীমা কিহে নিৰ্ধাৰণ কৰিছে? মেডিটেৰিয়ান চি, ৰেড চি, ইউৰাল মাউণ্টেইন নে নন অফ দ্য এবভ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ৰেড চি। দ্য গাল্ফ অফ মেক্সিকো ইজ কানেক্টেড টু হুইচ অ'চেন? মেক্সিকো উপসাগৰ কোনখন মহাসাগৰৰ লগত সংলগ্ন হৈ আছে? অপচনখিনিৰ ভিতৰত আছে পেচিফিক অ'চেন, আটলান্টিক অ'চেন, ইণ্ডিয়ান অ'চেন নে আৰ্কটিক অ'চেন। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব আটলান্টিক অ'চেন। 10 নম্বৰ কুৱেশ্যনটো হ'ল গডউইন অষ্টিন ইজ লোকেটেড ইন হুইচ কণ্টিনেণ্ট? গডউইন অষ্টিন কোনখন মহাদেশত অৱস্থিত? অপচনখিনিত আছে আফ্ৰিকা, অ'চেনিয়া, চাউথ আমেৰিকা নে এছিয়া। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব এছিয়া। এছিয়া মহাদেশত গডউইন অষ্টিন আছে যাক K2 বুলিও কোৱা হয়। ই ক'ত আছে? পাকিস্তান অকুপাইড কাশ্মীৰত অৱস্থিত। 11 নম্বৰ কুৱেশ্যনটো হ'ল দ্য আল্পছ মাউণ্টেইন ৰেঞ্জ ইজ লোকেটেড ইন হুইচ কণ্টিনেণ্ট? আল্পছ পৰ্বতমালা কোনখন মহাদেশত অৱস্থিত? এছিয়া, আফ্ৰিকা, ইউৰোপ নে অ'চেনিয়া। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ইউৰোপ। 12 নম্বৰ কুৱেশ্যনটো হ'ল ৰাইন ৰিভাৰ ফ্ল'জ ইন? ৰাইন নদী ক'ত বৈ গৈছে? ৰাছিয়া, আমেৰিকা, অষ্ট্ৰেলিয়া নে জাৰ্মানী। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব জাৰ্মানী। থেমছ ৰিভাৰ ফ্ল'জ ইন? থেমছ নদী ক'ত বৈ গৈছে? ৰাছিয়া, আমেৰিকা, গ্ৰেট ব্ৰিটেইন, অষ্ট্ৰেলিয়া। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব গ্ৰেট ব্ৰিটেইন। ভলগা ৰিভাৰ ফ্ল'জ ইন? ভলগা নদী বৈ গৈছে ফিলিপাইনছ, ৰাছিয়া, জাৰ্মানী নে আমেৰিকা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ৰাছিয়া। হোৱাট ইজ দ্য চ'ৰ্চ অফ দ্য নীল, দ্য লংগেষ্ট ৰিভাৰ ইন দ্য ৱৰ্ল্ড? বিশ্বৰ দীৰ্ঘতম নদী নীল নদীৰ উৎস কি? ইয়াৰে অপচনখিনিত আছে লেক টিটিকানা, লেক বৈকাল, লেক হাডছন, লেক ভিক্টৰিয়া। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব লেক ভিক্টৰিয়া। 16 নম্বৰ কুৱেশ্যনটো হ'ল
Where is Death Valley located? Death Valley ক'ত অৱস্থিত? এছিয়া, ইউৰোপ, নৰ্থ আমেৰিকা নে আফ্ৰিকা? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব নৰ্থ আমেৰিকা। নৰ্থ আমেৰিকাৰ কেলিফৰ্ণিয়াত ডেথ ভেলী অৱস্থিত। 17 নম্বৰ কুৱেশ্যনটো হ'ল মিছিছিপি ৰিভাৰ্ছ ফ্ল'জ ইন। মিছিছিপি নদী বৈ গৈছে এছিয়া, ইউৰোপ, আফ্ৰিকা নে নৰ্থ আমেৰিকা? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব নৰ্থ আমেৰিকা। 18 নম্বৰ কুৱেশ্যনটো হ'ল দ্য মালাক্কা ষ্ট্ৰেইট ইজ বিটুইন হুইচ টু ৱাটাৰ বডিজ। মালাক্কা জলদ্বীপ কোন দুটা জলভাগৰ মাজত আছে? অপশ্যনখিনিত আছে আন্দামান চি এণ্ড চাউথ চাইনা চি, পেচিফিক অ'চেন এণ্ড আটলাণ্টিক অ'চেন, ইণ্ডিয়ান অ'চেন এণ্ড এণ্টাৰ্কটিক অ'চেন, পেচিফিক অ'চেন এণ্ড আৰ্কটিক অ'চেন। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব আন্দামান চি এণ্ড চাউথ চাইনা চি। এইখন মেপত দেখিছে, এইখন হৈছে আন্দামান চি আৰু এইখন হৈছে চাউথ চাইনা চি। ইয়াৰ মাজতে এইটো মালাক্কা ষ্ট্ৰেইট। 19 নম্বৰ কুৱেশ্যনটো হ'ল হুইচ ইজ দ্য হাইষ্ট মাউণ্টেইন ইন আফ্ৰিকা। আফ্ৰিকাৰ আটাইতকৈ ওখ পৰ্বতটো কোনটো? এটলাছ মাউণ্টেইন, মাউণ্ট এলগন, মাউণ্ট কেনিয়া নে মাউণ্ট কিলিমাঞ্জাৰো? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব মাউণ্ট কিলিমাঞ্জাৰো। এইটো ক'ত অৱস্থিত? এইটো টানজেনিয়াত অৱস্থিত, আফ্ৰিকাৰ টানজেনিয়াত অৱস্থিত। 20 নম্বৰ কুৱেশ্যনটো হ'ল হুইচ কেনেল কানেক্টছ দ্য মেডিটেৰিয়ান চি এণ্ড ৰেড চি। কোনটো খালে ভূমধ্য সাগৰ আৰু লোহিত সাগৰক সংযোগ কৰে? ছুৱেজ কেনেল, পানামা কেনেল, গ্ৰেট কেনেল নে আৰ্লি কেনেল? ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব ছুৱেজ কেনেল। এইখন মেপত আপোনালোকে দেখিবলৈ পাইছে, এইটোৱে হৈছে ছুৱেজ কেনেল। 21 নম্বৰ কুৱেশ্যনটো হ'ল হুইচ কাণ্ট্ৰি ইজ ন'ন এজ লেণ্ড অফ দ্য মিডনাইট ছান। কোনখন দেশক মাজনিশাৰ সূৰ্যভূমি বুলিও কোৱা হয়? গ্ৰীণলেণ্ড, আইচলেণ্ড, আয়াৰলেণ্ড নে নৰৱে? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে নৰৱে। 22 নম্বৰ কুৱেশ্যনটো হ'ল হুইচ কাণ্ট্ৰি ইজ অলছ' ন'ন এজ দ্য লেণ্ড অফ দ্য ৰাইজিং ছান। কোনখন দেশক উদীয়মান সূৰ্যৰ ভূমি বুলি কোৱা হয়? এইটো আপোনালোকে সকলোৱে জানেই, জাপান। ইয়াৰে শুদ্ধ উত্তৰটো। 23 নম্বৰ কুৱেশ্যনটো হ'ল হুইচ কাণ্ট্ৰি ইজ অলছ' ন'ন এজ দ্য লেণ্ড অফ থাউজেণ্ডছ লেক। কোনখন দেশক হাজাৰ হ্ৰদৰ ভূমি বুলি জনা যায়? আইচলেণ্ড, নৰৱে, ফিনলেণ্ড, ছুইজাৰলেণ্ড। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ফিনলেণ্ড। 24 নম্বৰ কুৱেশ্যনটো হ'ল হুইচ কাণ্ট্ৰি ইজ অলছ' ন'ন এজ দ্য লেণ্ড অফ থাণ্ডাৰবোল্টছ। কোনখন দেশক বজ্ৰপাতৰ ভূমি বুলিও জনা যায়? এইটো আপোনালোকে জানেই সকলোৱে, ভূটানক লেণ্ড অফ থাণ্ডাৰবোল্টছ বুলি জনা যায়। 25 নম্বৰ কুৱেশ্যনটো হ'ল হুইচ কাণ্ট্ৰি ইজ দ্য লাৰ্জেষ্ট প্ৰডিউচাৰ অফ কফি ইন দ্য ৱৰ্ল্ড। কোনখন দেশে বিশ্বৰ ভিতৰত সৰ্বাধিক কফি উৎপাদন কৰে? ভিয়েটনাম, ব্ৰাজিল, কলম্বিয়া নে মেক্সিকো? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ব্ৰাজিল। 26 নম্বৰ কুৱেশ্যনটো হ'ল হুইচ ৰিভাৰ ইজ পাছিং থ্ৰু দ্য পেৰিছ চিটি। পেৰিছ চহৰৰ কাষেৰে কোনখন নদী বৈ গৈছে? ইয়াৰে অপশ্যনখিনিত আছে থেমছ ৰিভাৰ, চিন ৰিভাৰ, নীল ৰিভাৰ নে ভলগা ৰিভাৰ? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব চিন ৰিভাৰ। এইবাৰ 2024 চনত এই চিন ৰিভাৰৰ লগত এটা ডাঙৰ ইভেণ্ট হৈ গৈছে। সেই ইভেণ্টটোৰ কথা আপোনালোকে কমেণ্ট কৰি জনাবচোন, কি আছিলে ইভেণ্টটো। 27 নম্বৰ কুৱেশ্যনটো হ'ল অনলি কণ্টিনেণ্ট ইন দ্য ৱৰ্ল্ড উইদাউট এ ডিজাৰ্ট ইজ। পৃথিৱীৰ কেৱল মৰুভূমি নথকা দেশখন হ'ল নৰ্থ আমেৰিকা, এছিয়া, আফ্ৰিকা নে ইউৰোপ? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ইউৰোপ। 28 নম্বৰ কুৱেশ্যনটো হ'ল হুইচ ওৱান ইজ দ্য হায়েষ্ট অইল এক্সপৰ্ট কাণ্ট্ৰি ইন দ্য ৱৰ্ল্ড। বিশ্বৰ সৰ্বাধিক তেল ৰপ্তানি কৰা দেশ কোনখন? UAE, ছৌদি আৰবিয়া, ইৰাণ নে কুৱেইট? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ছৌদি আৰবিয়া। 29 নম্বৰ কুৱেশ্যনটো হ'ল হুইচ চেনেল ছেপাৰেটছ আয়াৰলেণ্ড এণ্ড স্কটলেণ্ড। আয়াৰলেণ্ড আৰু স্কটলেণ্ডক কোনটো চেনেলে পৃথক কৰিছে? ইংলিছ চেনেল, 10 ডিগ্ৰী চেনেল, নৰ্থ চেনেল নে নান অফ দ্য এবভ? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে নৰ্থ চেনেল। এইটো আপোনালোকে দেখিছে, এইটো নৰ্থ চেনেল। 30 নম্বৰ কুৱেশ্যনটো হ'ল হুইচ চেনেল ছেপাৰেটছ ছাউদাৰ্ণ ইংলেণ্ড ফ্ৰম ফ্ৰান্স। দক্ষিণ ইংলেণ্ড আৰু ফ্ৰান্সক কোনটো চেনেলে পৃথক কৰিছে? নৰ্থ চেনেল, ইংলিছ চেনেল, 8 ডিগ্ৰী চেনেল নে নান অফ দ্য এবভ? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ইংলিছ চেনেল। এইটো চেনেলে ইংলেণ্ড আৰু ফ্ৰান্সক পৃথক কৰিছে। তো
তো এইখিনি আছিল আজি এই ভিডিঅ'টোত। যদি ভিডিঅ'টো ভাল পালে লাইক কৰি দিব আৰু কমেণ্ট কৰি জনাব আৰু লগৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।